আপোনাৰ ঘৰত এটা পোহনীয়া কুকুৰ আছে নেকি? যদি আছে তেন্তে কুকুৰটোক সদায়ে ফুৰাবলৈ লৈ যায়নে? যি হওক, আজি মই কৈ আছোঁ ৰোমৰ কথা। হয়, ৰোমত যদি আপুনি থাকিলেহেঁতেন তেতিয়াহ'লে আপুনি আপোনাৰ পোহনীয়া কুকুৰটোক সদায়েই ফুৰাবলৈ লৈ যোৱাটো বাধ্যতামূলক হ'ল হয়। যদি আপুনি আপোনাৰ পোহনীয়া কুকুৰটোক ভুলতেও এদিন ফুৰাবলৈ লৈ নাযায় আৰু এই কথা যদি ৰোমৰ পুলিচে গম পায় তেন্তে আপুনি ফাইন ভৰিব লাগিব। আৰু ফাইনৰ পৰিমাণ 100-200 টকা নহয়, আপুনি $625 মানে 45,000 টকা ভৰিব লাগিব। ভাবি চাওক, এদিন পোহনীয়া কুকুৰটোক ফুৰাবলৈ লৈ নোযোৱাৰ ফলত আপুনি 45,000 টকা ভৰিব লগা হ'ল। আৰু ৰোমবাসীয়ে কুকুৰৰ লগতে ঘৰত গল্ডফিছ পুহিও ভাল পায়, যাৰ বাবে ৰোমৰ প্ৰতিজন গল্ডফিছ পোহা মানুহৰ ঘৰত এটা ফুল ছাইজৰ একুৱেৰিয়াম থকাটো বাধ্যতামূলক, য'ত সেই গল্ডফিছবোৰে মুক্তভাৱে সাঁতুৰিব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু আগলৈও যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব, যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।